প্লেসখন কেনেকুৱা লাগিছে ভাই? ভাই এটা বহুত আমাৰ লগতে ফৰেনাৰ ল'ৰা তো বনাইছে নেকি? না বনোৱা খানাটো ইয়াতে পাতিছো নদীৰ কিনাৰত আর সাস খেয়ে মলের ভিডিও করে মিডিয়া কোয়ালিটি থাক এইটোৱে কোৱালিটি হয় আৰু যিটো আগতে স্কিন কেইটা লৈ আনিব লাগিছিল কিন্তু আমাৰ কি আপনাটো কি হবো মানে খানাটো একদম মজা হৈছে তেনেকা হে গাইস স্বাগতম তো একেশা ব্লগ তো আজি কেইটামান লৰা এক লগ হৈ এটা সৰুকে পিকনিক হ'ব পথাৰত সেইকাৰণে আমি এনেকা এটা পিলপিলি ভাড়া কৰি লৈছো মানে ল'ৰা বহুত যাব না আৰু এনেকা আমাৰ বজাৰ চজাৰ কৰা শেষ মানে মছলাখিনি যিমান যি বস্তু আছে গোটেইখিনি উঠাই দিছোঁ পিলপিলিত আৰু মছলাখিনি চাবৰে অনলি এইখিনি মছলা নহয় আৰু মছলা আছে বাৰু আৰু পিকনিক বুলি ক'লে কিবা এটা ফিলিং জড়িত হৈ থাকে আজি পিকনিক কেনেকুৱা হ'ব পিকনিক একদম ফাটা দিবি ভিডিঅ'টো ফাটি দিলি আৰু পিকনিক ফাটি দিবি কিন্তু কণীটো কোনে লৈ যাব কণীটো এৰা ফল নহয় আৰু এইটোও ল'ব লাগে মানে কিবা কিবি এৰা পৰছি আৰু টোটেলি বজাৰ খাৰা শেষ আৰু এতিয়া যাব লাগে জলদি না যাই কিনে আপনি চাই কি হৈ আছে এতিয়া ৰেডি আমি যাব লাগে পিকনিকৰ ঠাইখন পাই গৈছো আৰু আহি কিনে চাওঁ ইয়াতে পিকনিক খাই আছে আৰু এনেকুৱা ৱেডাৰত যে খাই আছে আৰু এনেকুৱা নেচাৰ আৰু অল অভাৰ গোটেই জেগাতে পিকনিক খাই আছে ইয়াতে খাই আছে তাতে বস্তু নামাই আছে আমাৰ পিকনিকৰ বস্তুবিলাক প্লেচখন কেনেকুৱা লাগিছে ভাই ভাই এটা বহুত ধুনীয়া জায়গা চাপৰি আপুনি যেনেকুৱা জায়গাত খাব পাৰে আপুনি বহিলে বহিলেই নহ'ব আগতে বস্তুবিলাক নমাই ল নামা হৈ গেল আৰু নমাই দিলো টাইম যদি কওঁ 3টা মান বাজিলে কেনেকৈ আহিল স্কুটি লৈ আহিছো পিকনিকত আহিছো পুৰা আমাৰ লগতে ফৰেনাৰ ল'ৰা ভাই ফৰেনাৰ হয় না এনেকে ধেমালিৰ মাজে মাজে পিকনিকৰ হোটেলখনো বনাই লোৱা নাই আগতে বনাই আছিল নেকি বনাইছে নেকি না বনোৱা আছিল কোনোবা খাই গৈছে না তো আমি এতিয়া হোটেল বনাই আছো আৰু ইহঁতে মানে খানা খাই আছে আৰু খানাটো ইয়াতে পাতিছো নদীৰ কিনাৰত আৰু একেবাৰে কিনাৰত চাকনা আৰু তাতে পানী আছে একেলগত ভাল হ'ব মানে আৰু নেচাৰ বুলি এটা ফিলিংছ আহি যায় এতিয়াৰ পৰা মানে কেমেৰাৰ কোৱালিটি অলপ ভাল পাব মোবাইলেৰে ভিডিঅ' কৰিম আৰু এইটো মোবাইলৰ চাৰ্জ খেয়ে এইটো মোবাইলেৰে ভিডিঅ' কৰিম এতিয়া কোৱালিটি থাক এইটোৱে কোৱালিটি হয় আৰু যিটো এইটোৰ পৰা চাই আছে এইটো নহয় এইটো কোৱালিটি ভাল আৰু এইটো মোবাইলৰ চাৰ্জ শেষ হ'ল মই ক'লোৱে আৰু বাৰু যি কি নহওক আৰু এনেকুৱা ভাইও মানে পুৰা ৰান্ধি আছে মানে আৰু ভাই কি ৰান্ধি আছা তই কণী ৰান্ধি আছো কণীটো আগতে বইল কৰি আছে না পুৰা খৰি চৰি কিনি লৈছে নেকি কিনি লৈ এতিয়া মছলাখিনি বনাই আছে মছলাখিনি বনোৱা হোৱাৰ পিছত মানে কি হয় এতিয়া আইটেমটো আপোনালোকক কোৱা নাই কম লাহে লাহে কৈ আজিৰ এই পিকনিকত মানে টোটেলি যি বস্তু আছে এইটো যে দেখাম কিন্তু ভিডিঅ'টো অলপ ডাঙৰ হ'ব পাৰে কিন্তু ভাল হ'ব ধুৰ মাস্ক বাদ দে না মাস্ক বনাই নেচাৰৰ ফিলিং দি আছো মানে বুজি পাইছা পুৰা নেচাৰত বনাইছো গেছত বনোৱা নাই কিন্তু পুৰা খৰিত বনাইছো আৰু এইখন মোবাইলৰ জুমকে পাতি চাক না কেনেকুৱা পাও এই দুটা ল'ৰা মানে খৰি চুৰ কৰবা গৈছে যিটো ভাবিছিলো যে খৰি চুৰ নকৰো কিন্তু সিহঁতে আৰু নামানে না খৰি নকৰিলে মানে পিকনিক নহয় আচলতে সঁচা কৈছো না মিছা কৈছো আপোনালোকক কমেণ্ট কৰি ক'বচোন আৰু তাতে মানে ৰান্ধি আছে আৰু দুটামান স্কিন লাগিছিল মানে কিনি আনিব দিছো আৰু কিনি আনিলে আৰু এইটোৱে দুটা মানে বতাহ আহি আছে না স্কিনত আহি আছে মানে অলপ বতাহ আহিব না সেইকাৰণে স্কিন দাঙি দি আছো ল'ৰাৰ দুটা দি পঠাইছো স্কিন আনিলে অলপ আগতে স্কিন কেইটা লৈ আনিব লাগিছিল কিন্তু আমাৰ মনত নাই না আপোনালোকক কৈছিলো যে পিকনিকৰ এ টু জেড দেখাম আপোনালোকক সেইকাৰণে পুৰা দেখাই দিছো আৰু চাউল এইটো ৰঞ্জিত চাউল আজি কি আপনাটো কি হ'ব মানে মানে বিৰিয়ানী হ'ব না উঠাই দিছে কাহি আৰু বিৰিয়ানী ইয়াতে বিৰিয়ানী বনাব মানে আমাৰ লগত আছে ভাইটি আৰু ভাইটি পুৰা লেট হৈ আছে আৰু ভাই পইচা দিছা না নাই পইচা দিয়া এই লাষ্টত আছে পইচা দিছে না নাই কোনেও গম পোৱা নাই বাৰু কৰিম আৰু বা আছে খানাটো খাই যাবি তা এনেকৈ আমাৰ চাউল ৰেডি আৰু ইয়াতে মানে পিঁয়াজ ভাজি আছে মানে চাউলখিনি দিব লাগে আৰু চাউল দি দিলোঁ আৰু ইয়াতে চাউল পোলাও বনাই আছোঁ ৰাতি হৈ গ'ল আৰু খানাও এতিয়া হোৱা নাই কি কৰিম আৰু ৰাতিও হৈ গ'ল জলদি খাব লাগে আৰু যাব লাগে মানে আৰু এনেকৈ ৰখি আৰু ফাইনেলি আমাৰ পোলোৱা নাইতো বিৰিয়ানী মই ক'ব নোৱাৰি কিন্তু হৈ গ'ল আৰু এতিয়া জলদিকৈ খাব লাগে কেনে হ'ল বঢ়িয়া হৈছে না আৰু এইখিনি পুৰা খাই দিছা নেকি
তো আমার খানা কেনে কইছে মানে বঢ়িয়া দাদা বহুত লৈছা দেখোন বহুত না দাদা এগুলো কমাই আছে মানে বহুত কষ্ট কৰিলো না খানা কেনে কইছে খানা একদম মজা হৈছে হোটেলৰ নিচিনা লাগিছে এতিয়া কণী চলি আছে খানা খাইছে না নাই খানা খাইছো কেনেকুৱা হৈছে খানাটো একদম মজা হৈছে যেনেকা আমি ইয়াত ৰেষ্টুৰেণ্টত খাওঁ সেনেকা হৈছে খানা খানা কেনে কইছে একদম পোলাও আৰু মাংস একদম মজা হৈছে বাৰু যি কি নহওক এনেকৈ আমাৰ খাওয়া দাওয়া হৈ গ'ল আৰু 2024 ফাৰ্ষ্ট পিকনিক এইটো আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ইয়াতে চাফা কৰি আছে এইখিনি আছিলে আজিৰ এটা ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব তো আজিলৈকে মানে বাই বাই